টেলিভিজন বাদ দি শান্তিৰে ডিজিটেল মিডিয়া চলাই আছিলোঁ কিহে পালে চিনেমা হললৈ কি দৰকাৰ পৰিছিল খাকি উলিয়াবলৈ গোটেই টেনশ্যন আৰু টেনশ্যন উৰ্লা অতনু সাংঘাতিক মনোকষ্ট পাইছোঁ উৰ্লা জীৱনৰ দিশ বিদিশ হেৰুৱাই পেলাইছোঁ চৌদিশে কেৱল অন্ধকাৰ আৰু অন্ধকাৰ উৰ্লা ক'ত অন্ধকাৰ দেখিছে ইমান ধুনীয়া জুইৰ পোহৰ চাৰিওফালে দেখোন জিলিকি আছে কিমান আৰু সংঘাতৰ সন্মুখীন উৰ্লা জীৱনটো ক্ৰমাৎ জটিল হৈ পৰিছে তুমি খাকীক লৈ পেলাই এনেই টেনশ্যন খাই আছা মইতো খাকীত ৰোলটো কৰি যথেষ্ট ভাল পাইছোঁ আচলতে হতাশা আঁতৰাবলৈ জীৱনত ইতিবাচক চিন্তাৰ প্ৰয়োজন জীৱন সংগ্ৰামৰ মাজতো সুখ বিচাৰি পোৱা যায় জীৱনতো উত্থান পতন এইবোৰতো থাকিবই উত্থান পতনৰ কথা নক'ব উৰ্লা বাতৰি কাকত চলালোঁ টেলিভিজন চেনেল ওলালোঁ ডিজিটেল মিডিয়াত গ'লোঁ উত্থানো ক'ত হ'ল কেৱল পতন আৰু পতন কেৱল ছ'চিয়েল মিডিয়াত গালি আৰু গালি আৰু এতিয়া এই খাকীক লৈ পুনৰ টেনশ্যন তোমাৰ চিনেমাত আইটেম ছং আছেনে নাই উৰ্লা নাই ৰোমান্টিক চিন এনেকুৱা সাৱতি এইবোৰ আছে নাই সেইবোৰ একোৱেই নাই উৰ্লা এতিয়া কিন্তু এটা কথা অতনু যদি স্ক্ৰিপ্টখন ভাল হয় তাত যদি এক্টিং ভাল হয় আৰু যদি ডাইৰেকশ্যন ভাল হয় চিনেমা ভাল হ'বই আৰু চিনেমাৰ পোষ্টাৰো ভাল হৈছে গতিকে চিনেমাখনো মই ভাল হ'ব বুলি আশা কৰিছোঁ এতিয়া ভগৱানৰ ইচ্ছা ভগৱানে কৰিলে সকলো ঠিক হৈ যাব আহিছোঁ হে ভগৱান হে শিৱ যেনে তেনে যেন খাকীখন চলি যায় ভগৱান তোমাৰ ভৰিত ধৰিছোঁ বহু খুব ৰিক্স লৈ চিনেমাখন বনাইছোঁ এই ভুল কৰিলোঁ নেকি যেনে তেনে খাকীখন চলি যায় যেন হে ভগৱান খাকীখন যেন চলি যায় প্ৰভু তোমাৰ ভৰিত ধৰি সেয়া কৈছোঁ হে ভগৱান কিবা এটা কৰা ভগৱান কিবা এটা কৰা